হাই ফ্ৰেণ্ডছ, এইটো মোৰ যোৱাকালিৰে ভিডিঅ' মই আজিহে এডিটিং কৰিলোঁ দেই। যোৱাকালি মানে মোৰ শাহু শহুৰৰ শ্ৰাদ্ধ আছিল। শাহু শহুৰ মানে শহুৰৰ শ্ৰাদ্ধ তিথিটো আছিল। তাতে হেনো শাহুৰ তিথিটো কৰিব পাৰি, একেলগে দুজনৰ কৰিব পাৰি বোলে। গিৰিয়েকৰ তিথিত ঘৈণীয়েকৰ তিথি আহে বুলি কয় দেখোন বামুণসকলে। সেইকাৰণে আমি মানে দুজনৰে শ্ৰাদ্ধ তিথিটো পৰাৰ কাৰণে মানে তেখেতৰ পৰাৰ কাৰণে একেলগে কৰি দিলোঁ। গোটেইকেইজনীয়ে লাগি ভাগি কৰিছোঁ। তিনিজনী যা আছে, আকৌ আমাৰ দাদাজন, দেউৰ গোটেইকেইটা আছে। বৰডেকাটো নাই যেনিবা। এয়া ভকত, তাৰপাছত বামুণ, সেনেকৈ তেওঁলোকক গোটেই জগৰ দি গোটেইকেইটাই লাগি ভাগি ইফালে অকণমান খোৱাৰ ব্যৱস্থা কৰিছোঁ। মানুহখিনি মাতিছোঁ যিহেতু এসাঁজটো খুৱাব লাগিব। ইফালে খোৱাৰ কাৰণে কিবা কিবি অলপ যোগাৰ কৰি আছে। ৰান্ধনি মাতিছোঁ, ৰান্ধনীয়ে ভাত বনাই আছে। মাছ মাংস নোখোৱাখিনিৰ কাৰণে আৰু পনীৰ অকণ বনালোঁ। সেইখিনি আকৌ মাইনাই আমাৰ ঘৰতে বনালে। মাইনা মানে মাজু জাজনীৰ ছোৱালীজনী, তাই অলপ ডাঙৰ হৈছে যিহেতু পাৰে, তাই সেইখিনি ভিতৰতে বনালে। আৰু বাহিৰত চাহ দিয়াৰ কাৰণে দুজনী বা মাতিছোঁ। বা দুজনীয়ে এনেকৈ চাহ চবকে দি আছে। ঘৰতে পিঠা বনাইছোঁ আৰু নিমকি বনাইছোঁ। ঘৰুৱা মানে ঘৰত বনোৱা বস্তুৰে চাহ খুৱাইছোঁ। এইফালে ৰান্ধনি লাগি আছে, চাওকচোন ধুনীয়াকৈ ৰান্ধিছে তেওঁলোকে দেই। দুজন আহিছে, দুজনে ধুনীয়াকৈ লাগি আছে। তেওঁলোকৰ লগত হেল্পাৰো আছে দুজন। যিখিনি মানে পাৰোঁ, যিখিনি আছে মোৰ শক্তি দি, সেইখিনি কালি অলপমান কৰি শ্ৰাদ্ধ কৰি নিজকে কিজানি ধন্য যেন লাগিছে। কাৰণ বহু বছৰ মূৰত কৰিলোঁ শ্ৰাদ্ধখন, 17 বছৰ হ'ল। এয়া হৈ গ'ল শ্ৰাদ্ধ। মানে এতিয়া পিণ্ড অটাব গৈ আছে। মাইনা আকৌ গাড়ী ওলাই নিলে, ব্ৰহ্মপুত্ৰত গ'ল। এয়া গোটেইকেইটা নাতিনে গুঠি লৈছে পিছফালে, দেখিছেনে? সিহঁতো গৈছে। সেইফালে পিণ্ড অটাব গ'ল আমাৰ এখেতে মাইনাৰ লগত। এইফালে সৰু দেউতাও গৈছে। এইফালে আকৌ মা আৰু দেউতাক মানে শাহু শহুৰক ভাত দিব বুলি এসাঁজ ভাত ৰেডি কৰিলোঁ। চাওকচোন, যি মানে তেওঁলোকে ভাল পায় গোটেইখিনি বস্তু এনেকৈ যোগাৰ কৰি ভাতখাজা দিয়াৰ পাছত ৰাইজক ভাত খুৱাব পাৰিম। তাৰমানে ৰাইজৰ মানুহখিনিও আহিছে, যিখিনি মাতিছোঁ। ইফালে আমি সিফালে ৰেডি কৰি আছোঁ। ইফালে এওঁৰো যায়, ব্ৰহ্মপুত্ৰ পালেই। তাতে আমাৰ ধাৰাপুৰৰ ফালেদি ব্ৰহ্মপুত্ৰ ঘাট আছে যে, তাতেই দিলে। এনেকৈ গোটেইকেইটা গৈছে নহয় নাতিনেকেইটা। ধুনীয়াকৈ মানে কামখিনি নিয়াৰিকৈ কৰি আহিলে। এইটো দেউৰটো, সিও গৈছে, সৰু দেউৰটো। আৰু ইফালে ডাঙৰ দাদা আমাৰ লগত আছে, মানে ইফালে হেল্প কৰি আছে আমাক। গোটেইখিনি মিলি কৰাৰ কাৰণে কাজখন একদম সুকলমে পাৰ হৈ গ'ল দেই। মানুহখিনি যিখিনি মানুহ মাতিছোঁ গোটেইখিনি আহিছে। ভালো লাগিছে কিবা মনটো। মাতা মানুহখিনি আহিলে ভালো লাগে, কাৰণ তেওঁলোকৰ কাৰণে যিখিনি যোগাৰ কৰিছোঁ সেইখিনি যদি খুৱাব পাৰোঁ নিজৰেও ভাল লাগে কিবা এটা। ইফালে এওঁলোকে সেইখিনি কাম কৰি আছে। ইফালে ঘৰত যিখিনি বাকী আছে মানে খোৱা লোৱাখিনি বা মা পিতাক ভাত দিয়া কামখিনি যোগাৰ কৰি আছোঁ। ইফালে হৈ গ'ল, ইহঁতো আহি পালে। আমি এনেকৈ ৰাইজৰ মানুহখিনিক ভাত খুৱাব বহাই দিলোঁ। সিফালে আমি ভাত দি আহিলোঁ দেই। তেতিয়া কিন্তু ভিডিঅ' কৰা নহ'ল। মা পিতাক ভাত দিয়া ভিডিঅ'টো নকৰিলোঁ দিয়কচোন, বেয়াও লাগে। আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল দেই। কালিৰে আছিল দেই এইটো, আজিহে এডিটিং কৰিলোঁ। এতিয়া মই আপলোড দিম। চাই যদি ভাল পালে লাইক, কমেণ্ট এটা শ্বেয়াৰ কৰি দিব। বাই বাই।